মই ইয়াৰ হোটেলতে থকাৰ ব্যৱস্থা কৰিছিল, কিন্তু তাই যেতিয়া গম পালে যে মই আহিম বা গালি পাৰিছে মোক হোটেলত থাকিবি নেকি ইয়াত মই থকাৰ পিছত, আৰু মই ক'লো মোৰ প্ৰিন্সিপালে মোক যিহেতু হোটেল ঠিক কৰি দিছে মই হোটেলতে থাকিব লাগিব, আৰু তাই নিজে প্ৰিন্সিপালৰ লগত কথা পাতিছে আৰু পাতি হোটেলবোৰ কেঞ্চেল কৰি ইয়ালৈ মোক লৈ আহিছে, আৰু পিছতে মোক কৈছে যে এনেকৈ কলেজত গৈ আছা সোমাব লাগিব তই। মই ক'লো মই কেনেকৈ সোমাম, সঁচা কথা কৈছোঁ, মই অকল বাৰ অনুৰোধ ৰক্ষা কৰি বা সেই ধমকি অনুৰোধ নহয় আচলতে নিৰ্দেশ ৰক্ষা কৰিহে মই আপোনালোকৰ মাজলৈ আহিছোঁ। এই মহাবিদ্যালয়খনলৈ মই ইয়াৰ পূৰ্বে Here